So hello everyone. So আজি মই টাইম এণ্ড ৱৰ্কৰ নেক্সট পাৰ্টটো লৈ আহিছো এজ প্ৰমিছড মই কৈছিলো যে টাইম এণ্ড ৱৰ্কৰ প্ৰত্যেকটো পেটাৰ্ণৰ কুৱেশ্যন মই তোমালোকৰ বাবে লৈ আনিম এডিআৰইয়ে হওক বা অন্য এক্সামে দিয়া যিকোনো এক্সামত এনেধৰণৰ প্ৰশ্ন দেখা গৈ আছে ঠিক আছে সো মই টাইম এণ্ড ৱৰ্কক তোমালোকৰ বাবে ভেৰিয়াছ পেটাৰ্ণ যি এতিয়া চলি আছে ভেৰিয়াছ পেটাৰ্ণ যে আমি খালি এ কিমান কাম কৰিলে বিয়ে কিমান কাম কৰিলে এ বিয়ে একেলগে কিমান কাম কৰিলে সেইখিনিৰ বাদেও বহুত বস্তু আছে যিখিনি আমি আজি টাইম এণ্ড ৱৰ্কত কৰিম আজি মই তোমালোকৰ বাবে 5টা কুৱেশ্যন আনিছো 5 কুৱেশ্যনছ আৰু এই 5টা কুৱেশ্যন গোটেই গিটাৰ পেটাৰ্ণ বেলেগ বেলেগ আজিৰ যোনটো তোমালোকৰ সেশন হয় এই সেশনত মই তোমালোকৰ যে এ আৰু বি এ অল্টাৰনেটলি কাম কৰিছে মানে এদিন এ কৰিছে নেক্সট দিনা বি এ কৰিছে এদিন এ কৰিছে নেক্সট দিনা বি এ কৰিছে সেনেকুৱা ধৰণৰ প্ৰশ্ন আনিছো লগতে এজনে যেতিয়া এৰি দিব বাকি কামখিনি কেনেকৈ কৰা হ'ব সো এনেকুৱা 5টা কুৱেশ্যন আনিছো লগতে তোমালোকৰ মাজতে মোৰ টেলিগ্ৰাম গ্ৰুপটো জানা গণিত সূত্ৰ সো গণিত সূত্ৰত মোৰ যোনখিনি ষ্টুডেন্টছ এতিয়ালৈ আছে তাৰ ভিতৰত বহুত কিজনে কৈছিলে এণ্ড আৰু অৰ 6 men and 3 women 5 men or 3 men women so এনেকুৱা ধৰণৰ প্ৰশ্নও মোক সুধিছিলে ডাউট সো আজি হেখিনি মই আনিছো হাই ৰাহুল হাউ আৰ ইউ সো আজি আগতে আহিছা না সো মই কি কৈছো বুজি পাইছা আমি 5টা কুৱেশ্যন আনিছো এই 5টা কুৱেশ্যন সম্পূৰ্ণ বেলেগ বেলেগ ইটো আনটো লগত নিমিলিব টাইম এণ্ড ৱৰ্কৰ এইটো এটা সিৰিজ কৰিছো যে তাতে একো টাইম এণ্ড ৱৰ্কৰ যাতে বাদ না যায় প্যাটাৰ্ন ঠিক আছে সো আৰু এটা এনাউন্সমেন্ট আছে আজি তোমালোকৰ বাবে সো বহুতৰ অন ষ্টুডেন্টছ ডিমান্ড মোক বিচাৰি আছিলে তো আমি গণিত সূত্ৰৰ ফালৰ পৰা এটা অনলাইন ক্লাছ ষ্টাৰ্ট কৰিম যোনটো ফুল কোৰ্স হ'ব ম্যাথছ এণ্ড ৰিজনিংৰ মই মোৰ টেলিগ্ৰাম গ্ৰুপত দিছো আৰু ইউটিউবতো মই আজি তোমালোকৰ এই মোৰ চেনেলটোত এনাউন্স কৰিছো দেয়াৰ উইল বি এ ফুল কোৰ্স অন ম্যাথছ এণ্ড ৰিজনিং 5 মান্থছৰ কোৰ্স হ'ব এই 5 মান্থৰ কোৰ্সটোত যেহেতু বহুখিনি ল'ৰা ছোৱালীয়ে পৰীক্ষাৰ আগতহে পঢ়া হয় হয়নে যে পৰীক্ষাৰ আগত গোটেই সিলেবাসখন ওলাই পেলাই কি আছে ম্যাথছত কি আছে ৰিজনিংত কি আছে এনেকুৱা ধৰণৰ হয় তো পৰীক্ষাৰ আগত পঢ়াতকৈ যদি আমি এতিয়াৰ পৰাই কি পৰীক্ষা আহিছে বা কেনেকুৱা ধৰণৰ আমিতো জানোই কি পৰীক্ষা আমাৰ নেক্সট ইয়াৰ বা এই বছৰটোত আহিব সেই পৰীক্ষাৰ ধৰণ লৈ পেলাই প্যাটাৰ্ন লৈ পেলাই আমি গণিত সূত্ৰৰ ফালৰ পৰা এটা কোৰ্স আনিছো য'ত সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে ম্যাথছ এণ্ড ৰিজনিংৰ তোমালোকৰ গুটিখিনি ফ্ৰম দ্য বেসিক যোনখিনিয়ে একদম বেসিক খিনিও নাজানা সেই বেসিক খিনিৰ পৰা ডিফিকাল্টি লেভেল লৈ এই 5 মাহত মই তোমালোকক এটা সেশন দিম আৰু তাৰ পিছত I believe তোমালোকৰ ম্যাথছৰ হে ফোবিয়াটো নোহোৱা হ'ব ইয়াত এই কোৰ্সটো তোমালোকৰ ৰাকেশ যাদৱ ফাৰ্স্ট ট্ৰেক এৰিথমেটিক যোনবোৰ কিতাপ আছে এই কিতাপবোৰো তোমালোকৰ কভাৰ কৰিম মই আৰু আমাৰ পিডিএফ নোটস বোৰ দিয়া হ'ব মোৰ যিমান মোৰ নোটস আছে যিখিনি পঢ়াম সো এভৰিথিং নোটস উইল বি अवेलेबल মক টেষ্ট হ'ব এভৰি স্যাটাৰডে মক টেষ্ট হ'ব 1-to-1 সেশন ডাউট ক্লিয়াৰেন্স ক্লাস থাকিব আৰু এই কোৰ্সটো সুইটেবল ফৰ অল এক্সামস মানে যিকোনো ধৰণৰ এক্সামৰ বাবে মই তোমালোকৰ বাবে লৈ আনিছো গণিত সূত্ৰৰ ফালৰ পৰা লৈ আনিছো কাৰণ গণিত মানে কি গণিত সূত্ৰ সো আজি সেশনটো স্টাৰ্ট কৰো সো আজি সেশনটো তোমালোকৰ আছিলে টাইম এণ্ড ৱৰ্ক সময় আৰু কাম সো ইয়াৰ ওপৰত আমি ক্লাসটো আজি স্টাৰ্ট কৰিম অকনমান বেলেগ হ'ব কোৱেশ্চনছ কিটা প্ৰত্যেকটো প্যাটাৰ্ন চাবা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় বেসিক ৰুলছ খিনি আমি পঢ়িছিলো বেসিক ৰুলছত আমি এই দুটা ফৰ্মুলা পাইছিলো সো হেগিটা আমি কৰিছো আৰু আমাৰ মেইন মেথড আছিল হাই গুড ইভিনিং আনন্দ সো আমাৰ ফাৰ্স্ট কুৱেশ্চনটো আহি পৰিছে কুৱেশ্চনটো ভালকে চাবা ঠিক আছে আৰু আমি কোনটো মেথড দি কৰি আছিলো এলসিএম মেথড কোনবা এজনে কৈছিলে ট্ৰেডিশনাল মেথডত এটা অংক দেখাব দিছিলে মই হেতু দেখাই দিম ঠিক আছে এতিয়া ফাৰ্স্ট কুৱেশ্চনটো ভালকে চোৱা মন দিয়া ইয়াত কৈছে if A and B can complete a work in 6 days কৈছে A আৰু B দুজন মানুহে 6 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে ঠিক আছে যদি কৈছে if A completed the same work in 10 days alone যদি A অকলে সেই কামটো 10 দিনত সম্পূৰ্ণ কৰে তেন্তে কিমান দিনত বিয়ে সেই কামটো অকলে সম্পূৰ্ণ কৰিব মানে এক যদি অকলে সেই কামটো সম্পূৰ্ণ কৰিবলৈ 10 দিন লাগে তেতিয়া হলে বি কিমান দিন লাগিব সেই কামটো সম্পূৰ্ণ কৰিব অকলে সো আই থিংক তোমালোকৰ এইটো কোৱেশ্চন ক্লিয়াৰ হৈছে সিম্পল এণ্ড কম্পাউণ্ড ইন্টাৰেষ্টৰ ক্লাস আনিবচোন মেম ইয়েস ৰাহুল মই লৈ আনিম এইটো শেষ হোৱাৰ লগে লগে তোমালোকৰ সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ তোমালোকৰ ষ্টাৰ্ট হৈ যাব ঠিক আছে সো লেটস ষ্টাৰ্ট তো এইটো কেনেকৈ কৰিবা
মাইন্ডত আহিছে নে গুড ইভিনিং বিদ্যুৎ পাটাৰ সো লেটস স্টাৰ্ট আমাক কি কৈছে প্ৰথম কেছটো চোৱা A and B can complete a work together in 6 days together মানে প্লাস সো A and B can work together in 6 days আমি কি কৰি আছো কোনটো মেথড LCM মেথড তোমালোকে কৰি থাকা তাৰ পিছত কৈছে if A completed the same work in 10 days alone yes ঠিক আছে ইয়াত কৈছে if A completed the same work in 10 days alone ঠিক আছে সো A অকলে হেকাৰণে মই কি লৈছো A অকলে লৈছো হয়নে নাই A অকলে লৈছো is it clear তাৰ পিছত তোমাক কৈছে then in how many days will B complete the work so এখিনি কাম হল B টো উলিয়াব লাগে so A plus B আৰু A দিয়া আছে 6 days আৰু এফালে A অকলে কৰে 10 days কি উলাবা LCM উলাবা 10 আৰু 6 ৰ তোমালোকে কি উলবা LCM 10 and 6 ৰ so 2 5 যা 10 and 2 3 যা 6 ঠিক আছে so কিমান হল এতিয়া তোমালোকৰ 10 আৰু 3 তোমালোকৰ LCM হৈ গল কিমান 30 আৰু 30 টো কি হয় তোমালোকৰ টোটাল ওয়ার্ক হয় yes hi হেৰিয়া ডেভিড হেল্ল yes so টোটাল ওয়ার্ক কিমান আছে 30 ডান তোমালোকক কি লাগে বিএ অকলে কৰা কাম কিমান সময় কামটো সম্পূৰ্ণ কৰিব লাগে তো ইয়াত চোৱাচোন ইয়াত তোমালোকৰ প্ৰথমটোত আছে A + B আৰু তলৰটোত আছে A কি কৰিবা B অকলে লাগে তো মাইনাস কৰি দিয়া A + B আৰু A মাইনাস কৰি দিয়া কিমান হ'ব তো ইয়াতে তোমাৰ কিমান হ'ব 10 - 6 তোমালোকৰ কিমান হ'ব সো তাৰ পৰা তোমালোকে A + B - A বা A - A + B যি কৰা তোমালোকৰ কিমান হ'ব 10 - 6 কিমান হৈ গল 4 ওকে নেগেটিভত নাহিব ইয়াতে তোমালোকে এটো B ৰ কিমান হ'ল তোমালোকৰ 4 বুজি পাইছা নে এখিনি লৈ ইয়াত কি হ'ব 6 5 যা 30 আৰু 10 ইয়াতে কিমান হ'ব 3 বুজি পাইছা নে কমেন্ট পঢ়িম আগে এটো চাই লোৱা A + B কিমান 6 তো 1 ডে ওয়ার্ক টু উলাই লোৱা 1 ডে ওয়ার্ক কিমান দিছে 1 ডে ওয়ার্ক কিমান দিছে 5 হ'ব আৰু তোমাৰ A + B 5 ওয়ার্কস আৰু A কিমান হ'ব 3 ওয়ার্কস তেতিয়া হলে B কিমান হ'ব 20 1 ডে ওয়ার্ক উলাই লোৱা 20 1 ডে ওয়ার্ক ভালকে চোৱা 20 1 ডে ওয়ার্ক কিমান হ'ব 5 - 3 কিয় মাইনাস কৰিছো বুজি পাইছা কিয় মাইনাস কৰিছো বুজি পাইছা yes কিয় মাইনাস কৰিছো 5 - 3 2 because মোক কি লাগে মোক ইয়াতে কি লাগে b ৰ ভ্যালু লাগে আৰু b ৰ অকলে কাম লাগে সো অকলে কাম কৰিবলৈ এটো তো আমাৰ 1 ডে ওয়ার্ক হয় তো A + B - A যদি কৰো আমি কি পাম b ৰ এদিনৰ কাম পাম সো b ৰ এদিনৰ কাম কিমান পালে 2 তেতিয়া হলে টাইম কিমান লাগিব b টাইম টেকেন বাই b একদম ইজি এটো টাইম টেকেন বাই b কিমান হৈ যাব তোমাৰ 30 divided by 2 that is equal to 15 days ঠিক আছে বুজি পাইছা ওকে সো ক্লিয়ার সো আমাক যদি অকলে লাগে তো আমি ইয়াৰ পৰা এই ইকুয়েশন টুৰ পৰা আমি বস্তুখিনি উলিয়াম ওকে হোপ ইট ইজ ক্লিয়ার টু ইউ এটো এটা প্যাটার্ন আছিল নেক্সট প্যাটার্ন নাজিবুল 30 নহব 15 days হ'ব ডেভিড ইউ আর কারেক্ট ইট ইজ 15 days ঠিক আছে সো জুম কৰিব লাগে জুম টু ৰবা বেছিয়ে জুম হৈ গল এটা ঠিক আছে ইজ ইট ওকে আই জুম কৰি দিছো ইয়াতে তোমালোকৰ নাও সি ইয়াতে কি কৈছে A can complete a work in 20 days and B can complete the same work in 25 days if they start the work together but after 5 days A left the work in how many days the total work would be finished কি কৈছে A এটা কাম 20 দিনত সম্পূৰ্ণ কৰে আৰু B হে একে কামটো 25 দিনত সম্পূৰ্ণ কৰে এতিয়া যদি তেওঁলোকে একেলগে কামটো স্টার্ট কৰিছিলে কিন্তু 5 দিন পিছত A হে কামটো এৰি গল তেতিয়া হলে আমাক লাগে যে এই সম্পূৰ্ণ কামখিনি কৰোতে কিমান দিন লাগিল A কিন্তু গুছি গল 5 দিন পিছত এই কামখিনি কোনে কৰিব B এ কৰিব সো আমি কি কৰিব লাগিব A কিমান A আৰু B একেলগে তিনটা কেছ A আৰু B একেলগে কিমানখিনি কাম কৰিছে এদিনত 5 দিনত কিমান কাম কৰিছে হেখিনি আমি লাগিব তাৰ পিছত আহি যাব B ৰ কাম B এ কিমান দিন হেই ৰিমেইনিং ওয়ার্ক মানে থাকি যোৱা কামখিনি কিমান দিনত সম্পূৰ্ণ কৰিছে হৈ গল তাৰ পিছত দুটাক আমি প্লাস কৰি দিম আৰু আমি আনসাৰটো পাম বুজি পাইছা নে is it clear I think it is clear now so question to কি কৈছে যে A এটা কাম 20 দিনত সম্পূৰ্ণ কৰে B এ হে একেই কামটো 25 দিনত কমপ্লিট কৰে যদি তেওঁলোকে সেই কামটো একেলগে স্টার্ট কৰিছিলে কিন্তু 5 দিনৰ পিছত A এৰি যায়
কামখিনি কোনে কৰিব লাগিব আধৰুৱা হৈ থাকিল ন বিএ কৰিব লাগিব তো বিএ কিমান দিনত কমপ্লিট কৰিছে আমাক কৈছে যে টোটাল ওয়ার্ক লাগে ওকে গুটে এ আৰু বি মিলি টোটাল ওয়ার্কটো লাগে ওকে ঠিক আছে সো নাও প্ৰথমতে কি উলাবা এলসিএম উলাবা পাহৰি নাযাবা এটো 20 আৰু 25 ৰ সো ইয়াতে তোমাৰ কি হ'ব 5 এৰে কৰিলে 5 4 যা 20 5 5 যা 25 সো তোমাৰ 20 আৰু 5 কিমান হ'ল হৈছে নে 20 আৰু 25 ৰ 5 4 যা 25 5 25 মানে 20 আৰু 5 হলে তোমালোকৰ কিমান হ'ব 100 yes clear so তোমালোকৰ কিমান ওলাইছে 100 is your total work বুজি পাইছা 100 is the total work হৈ গল এতিয়া কি উলাও আমি এদিনৰ কাম উলাব লাগিব 1 day work so 20 into 5 কিমান 100 মই হিনা শিকাইছিলো আগৰ লেকচাৰটো 25 into 4 100 so 5 আৰু 4 উলাই গল so এইগিটা হৈছে এ এদিনত 5টা 5 ইউনিট কাম কৰে আৰু বি এ এদিনত 4টা ইউনিট কাম কৰে ঠিক আছে so a plus b is 1 day work a plus b is 1 day work is equal to what এদিনত কিমান কাম কৰিব পাৰে 5 plus 4 ঠিক 9 works কৰিব পাৰে এদিনত কিন্তু হিয়তে কেইদিন কাম কৰিছে 5 দিনৰ পিছত হে এ গুছি গৈছে 5 দিনৰ পিছত এ গুছি গৈছে তো হে 5 দিন এ আৰু বি একেলগে কাম কৰিছে সো এ আৰু বি ৰ যদি এদিনৰ কাম তোমাৰ 9 তেতিয়া হলে 5 দিনৰ কাম কিমান হ'ব এ আৰু বি ৰ 5 দিনৰ কাম কিমান হ'ব 5 day work কিমান হ'ব তোমালোকৰ কি 9 into 5 এদিনত যদি 9টা 5 দিনত কিমান হ'ব 9 into 5 45 মানে হিয়তৰ 5 দিনত একেলগে 45টা কাম 45 ইউনিট কাম হৈ গৈছে তো কিমানখিনি বাকি আছে কাৰণ এ এতিয়া গুছি যাব 5 দিনৰ পিছত এ গুছি যাব সো ৰিমেইনিং ওয়ার্ক কিমান হ'ব টোটাল কিমান আছিল 100 তো ৰিমেইনিং ওয়ার্ক কিমান হ'ব 100 - 45 সো কিমান হৈ গল তোমালোকৰ ইফালে 5 9 আৰু 4 এফালে কিমান হৈ গল 55 সো 55 ইউনিট তোমালোকৰ বাকি আছে এইখিনি কোনে কৰিব এ গুছি গল ন এতিয়া 5 দিনৰ পিছত গুছি যাব বি এ কৰিব এতিয়া বি এদিনত কিমানটা কাম কৰে 4টা কাম কৰে হয়নে সো 20 কি লিখিবা এদিনত 1 day work কিমান হয় 4 মানে 4টা কাম হি এদিনত যদি কমপ্লিট কৰে এদিন লগাই তেতিয়া হলে 55টা ওয়ার্কত কিমান দিন লগাব 55/4 নবনে 1 divided by 4 into 55 unitary method 55/4 হৈ গল কাম শেষ এতিয়া আমাক কি বিচাৰিছে টোটাল কাম কিমান হ'ব টোটাল ওয়ার্ক কিমান হ'ব এটাটো কিমান হয় 5 দিন কাম কৰিছে ন তো তাৰে 5 days ললো আৰু বাকিখিনি 5 দিন কাম এ আৰু বি একেলগে কৰিছে আৰু বাকিখিনি কোনে কৰিছিল বি কৰিছিল বি কিমান টাইম লগাইছে 55/4 days সো ইয়াক এনেকে কৰিব পাৰি ইয়াক ভাঙি লোৱা তোমালোকে উছৰলৈ যাব চেষ্টা কৰা 44 হলে 4 12 হলে কিমান হ'ব তোমাৰ 4 12 হলে 48 4 13 হলে তোমালোকৰ 12 152 হলে 13 যদি দিয়া 4 3 যা 12 152 সো 4 আমি ইয়াতে কি দিম 13 আৰু তোমাৰ 52 হলে ইয়াতে 52 আৰু ইফালে 53 54 55 yes 13 3/4 days সো ইয়াত টেস্ট কৰি দিয়া 13 3/4 মানে 5 plus 13 কিমান হ'ব 18 3/4 days very good আনন্দ ভিডিও ভালে আছে মহিলা জ্যোতিষ আহি গলা বুজি পাই আছা বস্তুটো ৰাহুল বুজি পাই আছা yes ডি আগৰটো ডি কৈছিল ন এটো ডি বা ডি বুলি কৈছা ঠিক আছে কাৰেক্ট বঢ়িয়া আনন্দ 12 3/4 নহব হালকে চাই লোৱা ওকে নাজিবুল 100 ইজ দ্য এলসিএম ভেরি গুড ঠিক আছে ক্লিয়ার হৈছে সো এটো এটা আছিল যে এটা যদি এৰি যায় বাকিখিনি কাম কোনে কৰিব আনটোৱে কৰিব আৰু টোটাল ওয়ার্ক কি হয় হোপ ইট ইজ ক্লিয়ার টু ইউ ভালকে অলপ বুজিব চেষ্টা কৰিবা এলসিএম খিনি ক্লিয়ারলি লবা নেক্সট কোৱেশ্চন টু চোৱা ৰবা সো নেক্সট কোৱেশ্চনলৈ যাও এইটো চোৱা এটো থার্ড প্যাটার্ন মই কৈ আছো ন প্ৰত্যেকটো প্যাটার্ন তোমালোকৰ বেলেগ বেলেগ হ'ব সো ইয়াত প্যাটার্নটো তোমালোকে চাই থাকিবা ইয়াত চোৱা A can complete a piece of work in 9 days and B in 12 days respectively. So এইখিনি আমি চাই লওঁ যে A এটা কাম কিমান দিনত কৰে 9 দিনত সম্পূৰ্ণ কৰে আৰু B এ সেই একেই কামটো 12 দিনত কমপ্লিট কৰে লিখিলো হৈ গল কৈছে যদি তেওঁলোকে একেলগে কাম কৰে for a day alternately মানে কি এদিন এ কৰিব নেক্সট দিনা বি এ কৰিব এদিন এ কৰিব নেক্সট দিনা বি এ কৰিব সো এনেকে যাই থাকিব এই গুটে কোৱেশ্চনস খিনি ন মই তোমালোকক প্ৰ্যাকটিস সেটছত দিছিলো মই তোমালোকক কৈছিলো যে মই তোমালোকৰ টাইম এন্ড ওয়াৰ্কৰ ক্লাসটো লম
প্ৰেক্টিস সেটছত গুটেখিনি আছে তোমালোকে টাইম এন্ড ওয়াৰ্কৰ তাতে চাব পাৰিবা মানে কেছটো কি হৈ আছে জানানে এ এদিন কৰিলে বিএ পিছদিনা কৰিলে এ এদিন কৰিলে বিএ পিছদিনা কৰিলে আকৌ এ কৰিব তাৰপিছত বিএ কৰিব এনেকে বস্তুটো যাই থাকিব আৰু আমাক কৈয়ে দিছে যে প্ৰথমে এ ষ্টাৰ্ট কৰিব কিন্তু বুজি পাইছানে কেছটো আৰু এবাৰ বুজাই দিম কৈছে যে এ এটা কাম 9 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু বিএ হে একে কামটো 12 দিনত কমপ্লিট কৰিব পাৰে এতিয়া কৈছে যে হিহতে যদি এটাৰ এদিন এ কৰিলে এদিন বিএ কৰিলে এটো সিস্টেমত কাম কৰিছে অল্টাৰনেটলি মানে কি ফৰ এ ডে অল্টাৰনেটলি মানে এদিন এ পিছদিনা বিএ কৰিব এদিন এ পিছদিনা বিএ কৰিব এনেকুৱা ইন হাউ মেনি ডেজ দ্য ওয়ার্ক উড বি ফিনিশড ইফ এ বিগিনস দ্য ওয়ার্ক এটা কিমান দিনত হে কামটো সম্পূৰ্ণ হ'ব যদি এ প্ৰথমতে কৰিছে এ প্ৰথম দিনা কৰিছে যদি বিএ কি পিছদিনা কৰিব আকৌ এ তাৰপিছত বি কেছটো বুজি পাইছা নাই ভালকে শুনিবা কেছটো চোৱা So hope it is clear now. এবাৰ আকৌ ৰি কৰি কিনে শুনা alternately আমাৰ মেইন টপিকটো হৈছে alternately মানে alternate মই লিখি দিছো alternate is it clear alternate মানে এটাৰ পিছত আনটো এনেকে লিখিব পাৰা এদিন ইটো এদিন নেক্সট টু ঠিক বঢ়িয়া ঠিক আছে ওকে সো 9 আৰু 12 ৰ এটা আমি কি লম এলসিএম লম সো 9 আৰু 12 ৰ যোনখিনি LCM to উলোৱাত অলপ প্ৰবলেম হয় মোৰ HCF and LCM ৰ হেৰিটো চাবা লেকচাৰটো সো ইয়াত চোৱা 9 আৰু 12 ন তো ইয়াত আমি 3 ৰে কৰিলো 3 3 যা 9 3 4 যা 12 সো 9 4 কিমান হৈ গল LCM 36 আৰু এই 36 এ হল আমাৰ টোটাল ওয়ার্ক ওকে টোটাল ওয়ার্ক এতিয়া আৰু কি উলাও আমি এদিনৰ কাম উলাও কেনেকে উলাও যে আমি চাও 9 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 36 হ'ব 4 আৰু 12 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 36 হ'ব 3 হৈ গল সো এতিয়া কাম আহিল চোৱা কেনেকৈ কৰিবা জ্যোতিষ এ হ'ব না yes এ হ'ব let's see কেনেকৈ হয় চোৱা এতিয়া আমি চালো যে এ এদিনত 4টা কাম কৰে আকৌ বি এ এদিনত 3টা কাম কৰে ঠিক আছে ইয়াত যে লিখিয়ে দিছো নেক্সট দিনা এ আকৌ এদিনত 4টা কাম কৰিব আকৌ বি এ কেইটা কাম কৰিব 3টা কাম কৰিব আকৌ এ এনেকৈ 4টা কাম কৰিব বি এ কেইটা কৰিব 3টা কৰিব টোটাল কেইটা কাম আছে 36টা কাম এটো মাইন্ড কৰিবা টোটাল কেইটা আছে 36টা কাম এতিয়া এনেকৈ 4 and 3 যদি প্লাস কৰা কিমানটা হ'ব 7টা কাম এ আৰু বি একেলগে লবা এ আৰু বি একেলগে লবা 7টা কাম হল এই 7টা কাম কৰোতে কেই দিন লগাইছে প্ৰথম দিনা এ কৰিছে সেকেন্ড দিনা বি এ কৰিছে মানে দুদিন লগাইছে সদায় দুদিন কে তোমালোকৰ 7টা কাম হৈ আছে সদায় দুদিন কে 7টা কাম হৈ আছে ওকে সো আমাৰ তাত আছে 36 7 or 36 or উছৰলৈ যোৱা 7 or multiples 7 into 5 কিমান 35 ভালকে শুনিবা এতিয়া মানে 7টা কাম কৰোতে দুদিন লাগি আছে এ আৰু বি মিলি ঠিক আছে এতিয়া মই 36 ৰ উছৰলৈ যাম 7 ৰ লগত যদি মই এটা 5 মাল্টিপ্লাই কৰি দিও তেতিয়া হলে মই এফেলেও 5 মাল্টিপ্লাই কৰিব লাগিব মানে তোমাৰ 35টা ওয়ার্ক কৰোতে এ আৰু বি একেলগে 10 দিন কাম একেলগে মানে অল্টাৰনেটলি 10 দিন লাগিব ঠিক আছে সো 35টা কামত যদি 10 দিন লাগে আমাৰ কেইটা কাম আছিল 36 মানে এটা কাম বাকি থাকিল আৰু এই যে সাইকেলটো হৈ আছে হে এটা কাম কোনে কৰিব এ বি হেইটোটো 35 কামে হে কোন আহিব এ আহিব হে কামখিনি কোনে কৰিব এ is one day work কিমান আছিল এদিনত one day work কিমান আছিল 1 day work কিমান আছিল 4 সো হে কামটো কোনে কৰিব এ কৰিব সো এতিয়া কেনেকৈ কৰিব এ তো এদিনত কেটা 4টা কাম কৰে তো আমাৰ তাত তো 4টা কাম নাই ন আমাৰ তাত এটাই কাম আছে তো ইয়াত আমি এনেকৈ কৰিম 4 work 1 day তেতিয়া হলে এটা কাম বাকি আছিল এৰ বাবে এটা কাম কিমান দিনত কৰিব 1/4 সো টোটাল টাইম কিমান হ'ব জানানে আমাৰ টোটাল টাইম হ'ব এটাটো 10 দিনত 35টা কাম কৰিব 10 প্লাস তোমাৰ কিমান হ'ব এ 1/4 ডে টো প্লাস কৰি দিয়া মানে তোমালোকৰ এনসাৰটো হ'ব 10 1/4 ডেজ ইজ ইট ক্লিয়াৰ একদম ক্লিয়াৰ হৈছে নে নাই মই অলপ টাইমে লম লাগে এটো তোমালোকে বুজিব চেষ্টা কৰা ইজ ইট ক্লিয়াৰ অল্টাৰনেট মানে এটাৰ পিছত আনটো ওকে তো এ আৰু বি এ অল্টাৰনেটলি কাম কৰিছিল এদিন এ কাম কৰে নেক্সট দিনা বি এ কাম কৰে এদিন এ কাম কৰে এদিন বি এ কাম কৰে সো এনেকৈ কামবোৰ চলি আছিল ঠিক আছে এতিয়া তোমালোকৰ এ আৰু বি ৰ হেইভাবে মই প্ৰথমতে কি কৰিছো যে এ এদিনত 9টা কাম কৰে এ এটা কাম সম্পূৰ্ণ কৰিব 9 দিন লগায় আৰু বি এ হে একে কামটো কৰিবলৈ 12 দিন লগায় ইয়াৰ পিছত মই এলসিএম উলালো সব কাম হৈ গল
তাৰ পিছত কেছটো আহিল এইখিনি ইম্পৰ্টেন্ট বুজিবলে অল্টাৰনেট কৈছে সেইকাৰণে a b লিখিছো এৰ এদিনত 4টা কাম হয় সো এদিনত 4টা কাম কৰিলে নেক্সট দিনা b আহিল b এটো এদিনত মাত্ৰ 3টাহে কাম কৰিব সো 3 লিখিলো নেক্সট থাৰ্ড ডে আকৌ a আহিল a 4টা কাম কৰিব তাৰ পিছত b এ 3টা এনেকৈ হৈ আছিল সো মই ইহঁতক একেলগে ধৰিছো সো 4 + 3 কিমান হৈছে ক্লিয়াৰ ন আনন্দ ভেৰি গুড 4 + 3 কিমান হৈছে তোমালোকৰ 7 সাতটা কাম দুদিনত কৰি আছে সাতটা কাম দুদিনত কৰি আছে আমাৰ তাত কিমান আছে 36 7 ইনটু কিমান কৰিলে 36 হয় নহয় কিন্তু 7 ইনটু 5 কৰিলে 35 হয় অকনমান ওচৰলৈ যোৱা সেইকাৰণে মই দুইফালে 5 এটা কি কৰি দিছো মাল্টিপ্লাই কৰিছো মানে আমাৰ 36 টাৰ পৰা 35 ওয়ার্কস কমপ্লিট হৈছে 10 দিনত হৈ গল তাৰ পিছত এটা কাম বাকি থাকিল এটা কাম কোনে কৰিব এটো কৰিব কাৰণ গুটে সিকোয়েন্সটো হৈ গৈছে 35 টা তো আকৌ স্টার্টিং কোন কৰিব এ কৰে হৰে তো এ আহি গল এ কিন্তু এদিনত 4টা কাম কৰে কিন্তু মোৰ এটাই কাম বাকি আছিল হে এটা কামটো এ কিমান দিনত সম্পূৰ্ণ কৰিব এটো হল মোৰ ষ্টৰীটো মই লিখি দিলো এটা কাম কৰিব 1/4 ডে সো দুটাকে প্লাস কৰি দিয়া 10 + 1/4 ইজ দা রাইট आंसर আচ্ছা ম্যাম বুজি পোৱা নাই ফ্র্যাকশনটো সোয়া এটো 10 আৰু এটো 10 আৰু 10 প্লাস তোমাৰ কি হৈছে 1/4 এনেও কৰিলে তোমাৰ 41/4 হয় এটা 10 আৰু 1/4 কৰিলে এলসিএম কিমান হ'ব সোয়া ৰাহুল সোয়া 10 * 4 40 + 1 কিমান হ'ব 41/4 ফ্র্যাকশনত লিখিলেও এটোৱে হোৱা নাই জানো ৰাহুল 4 * 10 40 + 1 41/4 ডেজ ইজ ইট ক্লিয়াৰ নে ৰাহুল এটো মিক্স ফ্র্যাকশন হিচাপে তোমালোকে লিখিব পাৰা আইদাৰ তুমি 10 + 1/4 লিখিব পাৰা বা 10 1/4 লিখিলেও প্ৰবলেম নাই কাৰণ এলসিএম ললে বস্তু কিটা একে হ'ব 4 * 10 40 + 1 41/4 is it clear Rahul hope it is clear গুটেটো অকনমান বহি ভালকে তোমালোকে চাবা I think it is clear now yes clear না আনন্দ clear okay next আহি গল আমাৰ বেলেগ এটা কনসেপ্ট হেতু হৈছে work মানে কি কাম মানে কি কামটো কোনে কৰে মানুহে কৰিব আৰু মানুহে কেই দিন কৰিব সেই কামটো means number of men into number of days বা number of hours মানে যদি work যদি তোমালোকক লাগে যে এটা কাম কিমান work মানে কি হয় number of men into number of days এটো হল তোমালোকৰ ফৰ্মুলা webcam to লুকাই গৈছে ওকে webcam to লুকাই গৈছে নেকি এখিনি ও আচ্ছা ঠিক আছে মই এটো লিখি দিছো দেই তোমালোকে যোনখিনিয়ে দেখা নাই আই এম সো সৰি এটো মই দেখাই দিছো ৰবা webcamত লুকাই গৈছে না মই এখিনি বুজাই থাকোতে মই মন দিয়া নাই মই ওপৰত লিখি দিছো দেই তোমালোকৰ টোটাল টাইমটো আগৰটো লিখি দিছো কাৰণ তোমালোকে বহুতে দেখা নাই সাগে তো টোটাল টাইমটো মই দেখাই দিছো ৰবা এক মিনিট yes মই দেখাই দি আছো ৰবা তো আমাৰ টোটাল টাইমটো আকৌ ইয়াত লিখি দিছো এটা কি জানি দেখিছা দেখিলে yes ma'am বুলি কবা টোটাল টাইমটো কিমান হ'ব মই কোনটো কথা কৈ আছিলো টোটাল টাইম ইজ ইকুয়াল টু এফালে কিমান আছিল 10 দিন 35 টা ওয়ার্ক হৈ গৈছিল প্লাস তোমালোকৰ কিমান আহিল এটা কাম বাকি আছিল কাৰণ 36 হয় প্লাস 1/4 মানে আমি লিখিব পাৰো ইয়াত 10 1/4 days life with camera this is my first class welcome to Gonit Hutra life with camera so first class আৰু এনেকৈ ক্লাস চলিয়ে থাকিব লাগিব আমাৰ লগত আহি যা আমাৰ লগত okay so আমি ইয়াত আছিলো so work is equal to কি মানুহ কিমান জন আৰু কিমান দিন কিয়তে লগাইছে কামটো কৰিবলৈ এতিয়া আহি গল নেক্সট এটা তোমালোকৰ পইণ্ট ইয়াত কৈছে if m1 person can do a piece of work in d1 days and m2 person can do a piece of work in d2 days তেতিয়া হলে আমি এটো লিখো m1 into d1 is equal to m2 into d2 ইয়াত জ্যোতিষ পাইছা ন ঠিক আছে এতিয়া এইটো আমি কনসেপ্ট মনত ৰাখিবা যদি আমাক দিয়া আছে যে এজন মানুহে এটা বা দুজন মানুহে ওকে two person can do a piece of work in 3 days suppose মই एग्जांपल দি বুজাইছো দুজন মানুহে এটা কাম কৰিবলৈ যদি 3 দিন লগায় তেতিয়া হলে তিনিজন মানুহে সেই একেই কামটো কৰিবলৈ কিমান দিন লগাব যদি এনেকুৱা কোৱেশ্চন আহে আমাৰ ফৰ্মুলাটো হৈছে m1 into d1 is equal to m2 into d2 so m1 মানে কি হয় তোমাৰ দুজন মানুহ আছিল কিমান টাইম লগাইছে 3 দিন লগাইছে ঠিক আছে m2 মানে হৈছে তিনিজন মানুহ কিমান টাইম লগাইছে না জানো আমি x বুলি ধৰিলো সো ইয়াতে আমাক কিমান 3 কাটিলে আমাক কি পালো যে আমাক যোনটো তিনিজন মানুহে আমাৰ কিমান সময় লগাইছে 2 দিন সময় লগাইছে তিনিজন মানুহে আমাৰ কি লগাব 2 দিন সময় লগাব মজা লাগিছে বঢ়িয়া
আপোনাৰ MDH ফৰ্মুলা ইয়াত জ্যোতিষ এটো MDH ফৰ্মুলা ইয়াত আৱাৰ যদি আহি যায় যদি ঘন্টাৰ কথাও কয় হেতু আহি যাব হেতু আমি নেক্সট ক্লাছত লৈ আনিম জ্যোতিষ বঢ়িয়া আৰু ক্লাছবোৰ তোমালোকে মক টেষ্টবোৰ দি আছে নাই মক টেষ্ট ফ্ৰী মক টেষ্ট আমাৰ চলি আছে দিবা জ্যোতিষে দিছে ভাল মাৰ্কস পাইছে আৰু আনন্দই দিছিলা ন আৰু নামকিটা মনত নাই কোনে কোনে দিছিলা এবাৰ ইয়েস কৈ দিবাচোন দিছো বুলি So ইয়াত এইটো কোৱেশ্চন আহিল if 10 men can complete a work in 12 days আকৌ মই জিন্তু শিকাইছো তোমালোকৰ 10টা মানুহে 12 দিনত এটা কাম সম্পূৰ্ণ কৰে হৈছে আগতে তো এজন মানুহৰ কথাই কৈ আছো না if A can do a piece of work B can do a piece এতিয়া আমাৰ এটা মানুহ নহয় বহুত গিটা মানুহ সাঙৰি লৈছো এটা কৈছে 10 জন মানুহ যদি 12 দিন লগাইছে তাৰ পিছত আমাক কৈছে যে 18টা মানুহে কিমান দিনত সেই কামটো সম্পূৰ্ণ কৰিব মই x বুলি লৈছো আমাৰ ফৰ্মুলাটো কি m1 d1 is equal to m2 d2 ঠিক আছে সো প্ৰথম m1 কি হয় আমাৰ 10 কিমান দিন লগাইছে 12 সো d1 বুলি ধৰিলো m2 কিমান 18 জন d2 কিমান x একদম ইজি হয় সো এটা সলভ কৰিলে হল আমি এই 18 জন মানুহে কিমান দিন লগাইছে হেতু পাই যাম সো 2 5 যা 10 আৰু 2 9 যা 18 এনেকে কৰিলা তাৰ পিছত তোমাৰ কি হল 3 4 যা 12 3 3 যা 9 কিমান হল 5 4 20 আৰু ইফালে 3 60 16 কিমান আহিছে 16 এটো ন ৰবা তাতে divided by কৰিলে 5 4 20 divide okay 620 divided by 3 হৈ আছে 20 divided by 3 is equal to x so ইয়াত কিমান হ'ব 3 6 যা 18 মই ইমান আহিছে নে ইয়াতে বহুত আহিছে দেখোন ৰবাচোন এবাৰ চাই লওঁ ইমান নম্বৰ আহিছে যে 10 18 হে কৈছে ৰবা এবাৰ চাই দিও এক মিনিট ইয়াতে কিমান দিছে 10 ইফালে কিমান দিছে 12 ইফালে কিমান দিছে 18 আৰু ইফালে x তেতিয়া হলে তোমালোকৰ এটো নহব 10 into 12 by 18 ঠিক আছে is equal to x so কিমান হল 2 5 যা 10 আৰু 2 9 যা 18 ঠিক আছে আছে 3 4 যা 12 3 3 যা 9 মানে 20 divided by 3 is equal to x মানে তোমালোকে কিমান পাবা এফালে দেখিছানে সবে তো ইয়াতে কিমান পাবা x ৰ ভ্যালু 20 by 3 দিয়া আছে তো ইয়াত হ'ব 3 6 যা 18 আৰু 2 মানে 6 days 6 আৰু 2 by 3 days so ইয়াতে তোমালোকৰ এইটো 16 নহয় দে 6 2 by 3 হ'ব অপশন টো অলপ চাবা 6 2 by 3 হ'ব so this will be correct here জ্যোতিষ কোন ৰাহুল আহিল এটো I love you মজা লাগিছে I love maths 55 পাইছে ৰাহুল বৰা ওকে মক টেষ্টত ভেৰি গুড আৰু ট্ৰাই কৰিব লাগিব আৰু এটা আহিছে ৰাহুল কিং I love you I love you too I love you too যদি মক টেষ্ট কৰা তাৰ পিছত ধুনিয়াকে আমি অংক বিলাক কৰা এক্সাম দিয়া তেতিয়া কম না পৰীক্ষা ভাল হৈছে মোৰে ষ্টুডেন্ট I love you too সো আমি তোমালোকৰ বাবে কি লৈ আনিছিলো মই কৈছিলো যে আমাৰ এটা কোৰ্স লঞ্চ হৈছে সো সেই কোৰ্সটো তোমালোকে from the basic to the difficult level suitable for all competitive exams তোমালোকে এই গুটি এক্সামৰ বাবে তোমালোকৰ সহায় হ'ব এনেকুৱা ধৰণৰ এটা কোৰ্স আমি লঞ্চ কৰিছো এই কোৰ্সটো তোমালোকে গুটিখিনি ডিটেইলছ আমাৰ ইয়াতে কন্টাক্ট নম্বৰ দি থৈ দিছো এটা 5 month কোৰ্স হ'ব কন্টাক্ট নম্বৰ লাইক তোমাৰ টেলিগ্ৰাম গ্ৰুপ এই গুটিখিনি আমাৰ আছে তাতে তোমালোকে কন্টাক্ট কৰিব পাৰা ডাইৰেক্ট কল কৰিব পাৰা ৰেজিষ্টাৰ কৰিবলৈ সো ইয়াত গুটিখিনি अवेलेबल থাকিব তোমালোকে HCF LCM ৰ পৰা যিখিনি নাজানালৈ যদি প্লাস মাইনাস এভৰিথিং you will get ঠিক আছে hope it is clear so এইখিনি আমাৰ ফালৰ পৰা so thank you so much আজিৰ কাৰণে ইমানতে আমি শেষ কৰিছো okay good night